বুৰুঞ্জি বুজুম্বুৰা মাইৰী বুৰুণ্ডিৰ পশ্চিম অঞ্চলত অৱস্থিত এখন প্ৰদেশ। দেশৰ ভিতৰত আটাইতকৈ জনবহুল প্ৰদেশ আৰু ৰাজধানী চহৰ বুজুম্বাৰাৰ বাসস্থান। 87 বৰ্গ কিলোমিটাৰ আয়তন কৰা এই প্ৰদেশখনৰ জনসংখ্যা 10 লাখতকৈও অধিক। বুজুম্বাৰা মাইৰীৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি, চহকী ইতিহাস আৰু সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ বাবে পৰিচিত। এই প্ৰদেশসমূহ ফৰাচী, কিৰুণ্ডী, চালিনিকে ধৰি বিভিন্ন ভাষা কোৱা বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰে। প্ৰদেশখনৰ অৰ্থনীতি কৃষি, পৰ্যটন আৰু উৎপাদনৰ দ্বাৰা পৰিচালিত। বুঞ্জুম্বুৰা মাইৰী প্ৰদেশৰ তথ্য, মনোৰঞ্জন তথা শিক্ষাৰ এক অপৰিহাৰ্য উৎস। ৰেডিঅ' প্ৰদেশখনৰ কেইবাটাও ৰেডিঅ' ষ্টেচন আছে যিয়ে বিভিন্ন দৰ্শক সেৱা আগবঢ়ায়। বুজুম্বুৰা মাইৰী প্ৰদেশৰ কিছুমান জনপ্ৰিয় ৰেডিঅ' ষ্টেচনৰ ভিতৰত আছে ৰেডিঅ' টেলি লিনেচেন্স হৈছে ফৰাচী আৰু কিৰুণ্ডী ভাষাত প্ৰচাৰ কৰা এটা ব্যক্তিগত ৰেডিঅ' ষ্টেচন। তথ্য সমৃদ্ধ বাতৰি অনুষ্ঠান, টক শ্ব', সংগীতৰ বাবে এই ষ্টেচনটো পৰিচিত। ৰেডিঅ' টেলি ৰেনেছাঁ যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয় আৰু প্ৰদেশখনৰ অন্যতম শুনা ৰেডিঅ' ষ্টেচন। ৰেডিঅ' টেলিৰেনেছাঁ হৈছে কিৰুণ্ডী আৰু চালিনী ভাষাত প্ৰচাৰ কৰা এটা ব্যক্তিগত ৰেডিঅ' ষ্টেচন। তদন্তমূলক সাংবাদিকতা, সম্প্ৰতি পৰিস্থিতিৰ অনুষ্ঠান, মনোৰঞ্জনমূলক অনুষ্ঠান আদিৰ বাবে এই ষ্টেচনটো পৰিচালিত। ৰেডিঅ' ইংছাগাৰীৰো যুৱক-যুৱতীসকলৰ মাজত বহুতো অনুগামী আছে। ই প্ৰদেশখনৰ অন্যতম জনপ্ৰিয় ৰেডিঅ' ষ্টেচন। ৰেডিঅ' বনেচা FM হৈছে ফৰাচী আৰু কিৰুণ্ডী ভাষাত সম্প্ৰচাৰ কৰা ব্যক্তিগত ৰেডিঅ' ষ্টেচন। সংগীত অনুষ্ঠান, টক শ্ব', ক্ৰীড়া কভাৰেজৰ বাবে এই ষ্টেচনটো পৰিচিত। ৰেডিঅ' বনেচা FM-ৰ দৰ্শক বৈচিত্ৰ্যময় আৰু বুজুম্বুৰা মাইৰী প্ৰদেশৰ অন্যতম শুনা ৰেডিঅ' ষ্টেচন। বুজুম্বুৰা মাইৰী প্ৰদেশৰ কেইবাটাও জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান আছে যিয়ে দৰ্শকক মনোৰঞ্জন, অৱগত আৰু শিক্ষিত কৰি ৰাখে। প্ৰদেশখনৰ কিছুমান জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠানৰ ভিতৰত আছে টুলছ টু মেচ ডু এণ্ডমেণ্টেল ৰেডিঅ' বনাছ FM সম্প্ৰচাৰিত পুৱাৰ অনুষ্ঠানটোত সাম্প্ৰতিক পৰিস্থিতি, ক্ৰীড়া আৰু মনোৰঞ্জনৰ বাবে বিষয়সমূহ সামৰি লোৱা হয়। অভিজ্ঞ সাংবাদিকসকলে আয়োজন কৰে আৰু যুৱক-যুৱতীসকলৰ মাজত জনপ্ৰিয়। লিড এণ্ড ডাইৰেক্ট হৈছে ৰেডিঅ' টেলি ৰেনেছাঁত সম্প্ৰচাৰিত এটা সাম্প্ৰতিক পৰিক্ৰমা অনুষ্ঠান। এই কাৰ্যসূচীত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক বিষয়সমূহ সামৰি লোৱা হয়। অভিজ্ঞ সাংবাদিকসকলে আয়োজন কৰে আৰু আধবয়সীয়া দৰ্শকৰ মাজত জনপ্ৰিয়। নিৰ্দলীয় ৰেডিঅ' ইছাংগীৰত সম্প্ৰচাৰিত এটা অনুষ্ঠান। এই কাৰ্যসূচীত সাংস্কৃতিক পৰম্পৰা আৰু ইতিহাসৰ বিষয়ে আলোচনা কৰা হৈছে। বৃদ্ধ দৰ্শকৰ মাজত ই জনপ্ৰিয় আৰু বুৰুণ্ডীৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰিব বিচাৰে। সামৰণিত ক'ব পাৰি যে বুৰুণ্ডীৰ বুঞ্জুম্বুৰা মাইৰী প্ৰদেশ এখন বৈচিত্ৰ্য আৰু সজীৱ প্ৰদেশ য'ত কেইবাটাও জনপ্ৰিয় ৰেডিঅ' ষ্টেচন আৰু অনুষ্ঠান আছে। প্ৰদেশখনৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উন্নয়নত ৰেডিঅ'ই অপৰিহাৰ্য ভূমিকা পালন কৰে।